নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি মই আপোনালোকৰ আগত ক'ম নৱৰাত্ৰি আৰু মা দুৰ্গাৰ 9টা ৰূপৰ বিষয়ে। তাৰ আগতে যদি আপুনি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব, যাতে এনেধৰণৰ ভিডিঅ' পুনৰ পাব পাৰে। আৰু ভিডিঅ'টো লাইক, শ্বেয়াৰ আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব দেই। যা দেৱী সৰ্বভূতেষু শক্তিৰূপেণ সংস্থিতা নমস্তস্যৈ 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 নমো নমঃ। ভাৰতবৰ্ষত হিন্দু সম্প্ৰদায়ৰ বৃহত্তম ধৰ্মীয় আৰু সামাজিক উৎসৱ হৈছে দুৰ্গা পূজা। শাস্ত্ৰ অনুসৰি আহিন মাহৰ শুক্ল পক্ষত শাৰদীয় দুৰ্গোৎসৱ পালন কৰা হয়। এই পক্ষটোক দেৱী পক্ষ বুলিও কোৱা হয়। সাধাৰণতে দেৱী পক্ষৰ ষষ্ঠ দিনটোৰ পৰা দশম দিনলৈকে দুৰ্গা পূজা পালন কৰা হয়। এই 5 দিন ক্ৰমে দুৰ্গা ষষ্ঠী, মহাসপ্তমী, মহাষ্টমী, মহানৱমী আৰু বিজয়া দশমী হিচাপে জনা যায়। দেৱী পক্ষৰ পূৰ্বৱৰ্তী মহা অমাৱস্যাক মহালয়া বোলে। এই মহালয়াৰ পিছদিনাৰ পৰা অৰ্থাৎ দেৱী পক্ষৰ প্ৰতিবাদৰ পৰা মহানৱমীলৈকে এই 9টা দিন নৱৰাত্ৰি হিচাপে পালন কৰা যায়। দেৱী দুৰ্গাৰ এই 9টা ৰূপৰ উপাসনা কৰা হয়। দেৱী দুৰ্গাৰ উৎপত্তি আৰু উৎসক লৈ ধৰ্মীয় উপাখ্যানৰ অন্ত নাই। সৰ্বপ্ৰথমে কোনে দেৱী পূজাৰ প্ৰচলন আৰম্ভ কৰিছিল, এয়া লৈও ভিন ভিন মতবাদ দেখা পোৱা যায়। ব্ৰহ্মবৈৱৰ্ত আৰু ভাগৱত পুৰাণত উল্লেখ থকা মতে স্বয়ং ভগৱান শ্ৰীকৃষ্ণই শক্তিৰ অধিষ্ঠাত্ৰী দেৱী দুৰ্গা পূজাৰ প্ৰৱৰ্তন কৰিছিল। সৃষ্টিৰ আদিশক্তি দেৱী দুৰ্গা। দুৰ্গা পূজা হ'ল শক্তি পূজা। দুৰ্গা শব্দৰ অৰ্থ এনেদৰে বিশ্লেষণ হৈছে: দ মানে দৈত্যনাশক, হুচৌ মানে বিঘ্ননাশক, বৈৰ মানে ৰোগনাশক, গ মানে পাপনাশক, আ মানে ভয় তথা শত্ৰুনাশক। অৰ্থাৎ দৈত্য, বিঘ্ন, ৰোগ, পাপ আৰু ভয় শত্ৰুৰ বিনাশ কৰি জগতৰ মংগল সাধনা কৰা দেৱীয়ে হ'ল দুৰ্গা। পূৰ্বৱৰ্তী অমাৱস্যাক মহালয়া বোলে। এই মহালয়াৰ পিছদিনাৰ পৰা অৰ্থাৎ দেৱী পক্ষৰ প্ৰতিবাদৰ পৰা মহানৱমীলৈকে এই 9টা দিন নৱৰাত্ৰি হিচাপে পালন কৰা যায়। দেৱী দুৰ্গাৰ এই 9টা ৰূপৰ উপাসনা কৰা হয়। শৈলপুত্ৰী, 2 নম্বৰতে ব্ৰহ্মচাৰিণী, 3 নম্বৰতে চন্দ্ৰঘণ্টা, 4 নম্বৰতে কুষ্মাণ্ডা, 5 নম্বৰতে স্কন্দমাতা, 6 নম্বৰতে কাত্যায়নী, 7 নম্বৰতে কালৰাত্ৰি, 8 নম্বৰতে মহাগৌৰী আৰু 9 নম্বৰতে সিদ্ধিদাত্ৰী। শৈলপুত্ৰী। মা দুৰ্গাৰ 9 ৰূপৰ প্ৰথম ৰূপটোক শৈলপুত্ৰী নামেৰে জনা যায়। শৈল শব্দৰ অৰ্থ গিৰি বা পৰ্বত। পুৰাণত উল্লেখ থকা মতে দেৱী দুৰ্গাই গিৰিৰাজ হিমালয়ৰ ঔৰসত মেনকা দেৱীৰ গৰ্ভত জন্ম লোৱাৰ হেতু এই শৈলপুত্ৰী নামৰ উদ্ভৱ হয়। শক্তিৰ দ্বিতীয়টো ৰূপ হৈছে ব্ৰহ্মচাৰিণী নামেৰে খ্যাত। ব্ৰহ্ম অৰ্থাৎ তপস্যা। ব্ৰহ্মচাৰিণী শব্দৰ অৰ্থ হৈছে তপচাৰিণী বা তপস্বিনী। ভগৱান শিৱক পতিৰূপে পাবৰ বাবে নাৰদ মুনিৰ পৰামৰ্শ অনুযায়ী কঠোৰ তপস্যাত নিমগ্ন হোৱাৰ বাবে দেৱীয়ে এই নাম পায়। চন্দ্ৰঘণ্টা। মা দুৰ্গাৰ তৃতীয় ৰূপ দেৱী চন্দ্ৰঘণ্টাৰ মূৰত ঘণ্টাকীৰ্তি অৰ্ধচন্দ্ৰৰ শোভা বিৰাজমান। এই দেৱী দশভুজা আৰু শৰীৰৰ বৰণ সোণৰ দৰে উজ্জ্বল। প্ৰতিখন হাততে ভিন্ন অস্ত্ৰ আৰু
বানেৰে শোভিত দেৱী চন্দ্ৰঘণ্টা সিংহৰ ওপৰত মা দুৰ্গাৰ চতুৰ্থ ৰূপটোক কুষ্মাণ্ডা নামেৰে জনা যায়। কুষ্মাণ্ডাৰ বহন সিংহ আৰু এখেতৰ ৮খন হাত ক্ৰমে কমণ্ডলু, ধেনু, কাঁড়, পদুম ফুল, অমৃতপূৰ্ণ কলহ, চক্ৰ, গদা আৰু জপমালাৰে শোভিত। দেৱীৰ এই ৰূপক স্কন্দমাতা বুলি কোৱা হয়। ছয় নম্বৰতে কাত্যায়নী। মৰ্ত্যত দানৱ মহিষাসুৰৰ অত্যাচাৰৰ প্ৰকোপ বাঢ়ি যোৱাত ব্ৰহ্মা, বিষ্ণু আৰু মহেশ্বৰে তেওঁলোকৰ নিজ নিজ তেজৰ অংশ দি মহিষাসুৰ নিধনৰ উদ্দেশ্যে এগৰাকী দেৱীৰ সৃষ্টি কৰিছিল। মহৰ্ষি কাত্যায়নে সৰ্বপ্ৰথম এই দেৱীৰ উপাসনা কৰিছিল। কাত্যায়ন মুনিৰ পূজা গ্ৰহণ কৰাৰ বাবে দেৱীৰ এই ৰূপক কাত্যায়নী নামেৰে জনা যায়। কাত্যায়নী দেৱী চতুৰ্ভুজা আৰু সিংহ বাহন। মা দুৰ্গাৰ সপ্তম ৰূপটোক কালৰাত্ৰি নামেৰে জনা যায়। এই দেৱী কৃষ্ণবৰ্ণা, ত্ৰিনয়না, চুলি অবিন্যস্ত, গলত বিদ্যুতৰ দৰে এধাৰী মালা জিলিকি থাকে। চতুৰ্ভুজা দেৱী কালৰাত্ৰিৰ বাহন গাধ। দেখাত ভয়ংকৰ হ'লেও তেওঁ সদায় শুভ ফলহে প্ৰদান কৰে। সেইবাবে এখেতক শুভঙ্কৰী নামেৰেও জনা যায়। নৱৰাত্ৰিৰ সপ্তম দিনা দেৱী কালৰাত্ৰিৰ অৰ্চনা কৰা হয়। অষ্টম ৰূপটো হৈছে মহাগৌৰী। দেৱী দুৰ্গাৰ নৱম ৰূপটো দেৱী সিদ্ধিদাত্ৰী নামেৰে খ্যাত। ধন্যবাদ বন্ধু বান্ধৱীসকল, আজিলৈ ভিডিঅ'টি ইমানেই। আপোনালোকৰ যদি ভিডিঅ'টো চাই ভাল লাগিছে তেনেহ'লে ভিডিঅ'টো লাইক, শ্বেয়াৰ আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব আৰু লগতে ভিডিঅ'টো ছাবস্ক্ৰাইব কৰিব দেই। ধন্যবাদ।